মইতো ৰাধা হ'ব খুজিছিলোঁ, কিন্তু সময়ে সতীৰ দৰে জ্বলাইছে। মইতো বৃন্দাবনত বাঁহীৰ সুৰ শুনিব খুজিছিলোঁ, কিন্তু সময়ে শ্মশানৰ সেই ডম্বৰুৰ সুৰ শুনালে। মইতো যমুনাৰ ঢৌৰ সৈতে খেলিব বিচাৰিছিলোঁ, কিন্তু সময়ে চিতাৰ সেই ছাইবোৰো উৰুৱাইছে। মই ৰাধা হ'ব খুজিছিলোঁ, কিন্তু সময়ে মোক সতীৰ দৰে জ্বলালে। হয়, এই উপন্যাসখনৰ আৰম্ভণি এয়াই। এই উপন্যাসখন কোৱাৰ আগতে আপোনালোকে হয়তো এই যি প্ৰথম আৰম্ভণি, এই আৰম্ভণিতে হয়তো গম পাইছে আজি মই আপোনালোকৰ আগত কোনখন উপন্যাসৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু এই উপন্যাসখন বৰ্তমান পাঠক সমাজেই হওক ইমান সুন্দৰকৈ আদৰি লৈছে। এজন যুৱ প্ৰজন্মৰ এজন প্ৰিয় লেখক হৈ পৰিছে, আৰু এজন প্ৰিয় লেখকৰ এখন প্ৰিয় উপন্যাস আজি আপোনালোকৰ আগত মই দুআষাৰ ক'ব বিচাৰিছোঁ। বহুজনে সমালোচনাও কৰিছে এই উপন্যাস কেইখনৰ, কিন্তু সঁচা অৰ্থত এই উপন্যাসখনৰ ভিতৰতনো কি আছে আজি আমি তাৰ বিষয়ে আলোচনা কৰিম। আৰু আজি মই প্ৰথম আৰম্ভণিৰ পৰা কেইটামান খণ্ড আপোনালোকৰ ওচৰত ক'ব চেষ্টা কৰিম। যদি কিবা ভুল হয় নিশ্চয় ক্ষমা কৰিব। আৰু আজিৰ এই উপন্যাসখনৰ নামেই হৈছে ৰাধা। ৰাধা কৌশিক নন্দন বৰুৱাৰ এখন সুন্দৰ উপন্যাস। আৰু তেওঁ নগাঁৱৰ বাসিন্দা হয়। তেওঁ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ইমান সুন্দৰকৈ ৰাধা, নিৰিবিলি বহু ধুনীয়া ধুনীয়া কিতাপ পাঠক সমাজলৈ উপহাৰ হিচাপে দিছে। আৰু আজিৰ এই উপন্যাসখনৰ নামেই হৈছে ৰাধা, লেখক কৌশিক নন্দন বৰুৱা। আৰু প্ৰথম প্ৰকাশ পাইছিল ডিচেম্বৰৰ 2024 তাৰিখে, আৰু ইয়াৰ 7ম সংস্কৰণ হৈছে এপ্ৰিলৰ 2025, আৰু ইয়াৰ প্ৰকাশক হৈছে মণিকোট। আৰু এই কিতাপখনৰ মূল্য হৈছে 390 টকা। নিশ্চয় আপোনালোকে এবাৰ পঢ়িব। ইমান সুন্দৰকৈ পাঠক সমাজলৈ ইমান সুন্দৰ উপন্যাস আগবঢ়ায়, গতিকে এনেধৰণৰ কিতাপ আমি নিশ্চয় পঢ়িব লাগে। আৰু আজিৰ এই উপন্যাসখনৰ বিষয়বস্তুৰ ভিতৰলৈ সোমাই যাম। আৰু এই উপন্যাসখনৰ আৰম্ভণিতেই এগৰাকী বিবাহিত মহিলা, যাৰ নাম সন্ধ্যা আৰু অনুৰণনৰ দ্বাৰা এই কাহিনীৰ আৰম্ভণি হয়। তেওঁলোক দুয়ো স্বামী স্ত্ৰী, তেওঁলোকৰ কোনো সন্তান নাই। আৰু তেওঁলোকে ইমান সুন্দৰ চাকৰি কৰে যদিও, এগৰাকী প্ৰফেচাৰ হয় যদিও সন্ধ্যাই মনৰ মাজত এইটো দুখ লৈ কিনি সদায় ভাবি থাকে যে তেওঁলোকৰ কিয় সন্তান নহ'ল। আৰু সন্তান নোহোৱাৰ বাবেই তেওঁৰ যি অনুৰণনৰ মাতৃ হয়, সেই মাতৃয়ে তেওঁলোকক বিভিন্ন ধৰণে কথা শুনায়। আৰু তেতিয়া সন্ধ্যাই কয় যে যদি বিচাৰে অনুৰণনে পুনৰ বিবাহ কৰিব পাৰে, কিন্তু অনুৰণন মান্তি নহয়। অনুৰণনে সন্ধ্যাক ইমান বেছি ভাল পায়, আৰু তেওঁলোকৰ সেই কথোপকথনেৰে এই কাহিনীটোৰ আৰম্ভণি হয়। আৰু তাতে এগৰাকী ব্যক্তিৰ এখন কিতাপ তেওঁলোকলৈ পঠিয়ায়। আৰু তেওঁলোকৰ এজন প্ৰিয় বন্ধু আছিল, যিজনৰ নাম আছিল অভিমন্যু আৰু সন্ধ্যাৰ যি বন্ধুত্ব, সেই বন্ধুত্বৰ বিষয়ে প্ৰথম খণ্ডৰ আৰম্ভণিতেই জানিব পৰা যায়। আৰু যেতিয়া সেই কিতাপৰ মাজত সন্ধ্যা সোমাই যায়, সেই কিতাপখনৰ নামি যি বন্ধুৱে সেই কিতাপখন পঠিয়াইছিলে, সেই কিতাপখন পঠিওৱাৰ পিছতেই সন্ধ্যাই সেই কিতাপখনৰ পঢ়িবলৈ আৰম্ভ কৰে। আৰু সেই কিতাপখনৰ নামেই আছিল ৰাধা। ৰাধা কাহিনীটোৰ বিষয়বস্তুলৈ সোমাই যোৱাৰ দ্বিতীয় খণ্ডতে আছে যে ৰাধা আছিল এগৰাকী খুব সহজ সৰল মৰমীয়াল ছোৱালী। তেওঁ সকলোকে সহায় কৰিছিল। কেতিয়াবা কোনোবা যদি বিপদ হয়, তেতিয়া তেওঁ প্ৰথমেই গৈ আগভাগ লৈছিল। আৰু তেওঁ সেই আৰম্ভণিতে এটা গৰু পোৱালি পানীত পৰোঁতে তেওঁ কোনো নভবা নিচিন্তাকৈ সেই নদীত জাপ দিছিল। আৰু জাপ দি তেতিয়া সকলোৱে হোৱা লাগিছিল যে ৰাধাক ক'ত গুচি গৈছে। তেতিয়া গাঁৱৰ মানুহে কৈছিলে যে চৌধুৰী পৰিয়ালৰ ছোৱালী, আৰু তেওঁৰ আইতাক যিহেতু বহুত সাহসী এগৰাকী মহিলা, গতিকে তেওঁৰ একো নহয়, তেওঁ নিজে উঠি আহিব। কিছু সময়ৰ পিছতে ৰাধাই সেই গৰু পোৱালিটোক লৈ পানীৰ পৰা উঠি আহিছিল, আৰু সকলো হতভম্ব হৈছিল। তেনেকৈ এই কাহিনীটোৰ আৰম্ভণি হয়। ৰাধা কেতিয়াও কাকো কথা ক'বলৈ ভয় কৰা নাছিলে। সকলোৰে লগত সকলোকে কাট মাৰি ক'ব পৰা স্বভাৱৰ আছিলে। ভাল কিতাপখনৰ ইমান সুন্দৰ বিৱৰণ, আৰু ইমান সুন্দৰ সহজ সৰল ভাষাৰে এই কিতাপখন লিখিছে। পাঠক সমাজে পঢ়ি নিশ্চয় ভাল পাব, আৰু মোৰ ভাল লাগিছে। আৰম্ভণিখিনিয়ে সঁচাকৈ বহুত বেছি ধুনীয়া।
আৰু সন্ধ্যা যেতিয়া অলপ অলপ ডাঙৰ হ'বলৈ ধৰিলে আৰু তেওঁলোকে নাচ বাগ কৰি কিনি ঘূৰি ফুৰে, সন্ধ্যা আহিছে ৰাধাই নাচি বাগি যেতিয়া ঘূৰি ফুৰে তেতিয়া তেওঁলোকে শিল্পী দিৱস পতাৰ কথা ভাবিলে। আৰু শিল্পী দিৱসৰ কথা কাৰণে তেওঁলোকে গীত প্ৰেক্টিচ কৰিলে, নৃত্য নাচিবৰ কাৰণে কৰিলে। তেতিয়া গম পালে যে সেই শিল্পী দিৱসত এখন মিটিং পাতিছে, ৰাজনীতিক মিটিং। আৰু তেতিয়া ৰাধাৰ খং উঠে। ৰাধাৰ খং উঠিলত ৰাধাই আহি এগৰাকী গাঁৱৰে বয়োজ্যেষ্ঠ মানুহক সোধে যে এই মিটিংখন কোনে ৰাখিছে। তেতিয়া মানুহজনক যেতিয়া খঙত ৰাধাই সোধে তেতিয়া মানুহজনে কয় যে এই মিটিংখন তোমাৰ খুৰাৰাই আলোচনা কৰিছে আৰু 17 জানুৱাৰী তাৰিখে শিল্পী দিৱসৰ দিনা এই মিটিংখনৰ লগতে শিল্পী দিৱস পালন কৰিব। জ্যোতিপ্ৰসাদৰ যেতিয়া ৰাধাই ভাবে যে জ্যোতিপ্ৰসাদৰ ফটোত মালা দুডালমান যাচি ধূপ এডাল জ্বলাই সিমানতে সেয়া সমাপ্ত কৰিব আৰু ৰাজনীতিক মিটিং পাতিব। গতিকে ৰাধাৰ বহুত বেছি খং উঠে আৰু ৰাধা তেতিয়া ঘৰলৈ আহে। ঘৰলৈ আহি তেওঁৰ খুৰাক বৈকুণ্ঠক চিঞৰি চিঞৰি মাতে। তেতিয়া বৈকুণ্ঠৰ পৰিবাৰ ওলাই আহে আৰু সোধে যে কি হৈছে। তেতিয়া সেই তেওঁৰ খুৰীয়েকক ৰাধাই সহজ সৰলকৈয়ে কয় যে খুৰাক আছেনে নাই সোধে। তেতিয়া খুৰাক ওলাই আহে। খুৰাক ওলাই অহাৰ পাছতে খুৰাকক সোধে যে হেৰিয়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱসৰ দিনাখনি কিয় ৰাজনীতিক মিটিং পাতিছে। তেতিয়া কয় যে তাতে কি হ'ল, এনেকৈ খুৰাকে ধমক দি কিনি সোধে। তেতিয়া কয় যে তহঁতে যদি শিল্পী দিৱস যদি ইমানেই হেৰি হয় তেতিয়াহ'লে তাৰ পিছদিনাখনি পাত। তেতিয়া ৰাধাই উভতি ধৰে যে 17 তাৰিখে শিল্পী দিৱস, আমি 17 তাৰিখে নাপাতি কেতিয়া পাতিব লাগে। আৰু এনেদৰে কথা আলোচনা হয় আৰু দুয়োজনৰ মাজত তৰ্ক বিতৰ্ক চলে আৰু ৰাধা ভিতৰলৈ গুচি যায়। তেতিয়া ৰাধাৰ আজু আইতাকে সেই সকলোবোৰ শুনি থাকে। যিহেতু আজু আইতাক ভিতৰত থাকিলেও গোটেই চুবুৰীতে কি হৈছে কি নহৈছে সেই সকলোবোৰ আইতাকে খবৰ ৰাখে। আৰু আইতাকে কয় যে কি হৈছে ৰাধা, আজি বোলে খুৰাৰ লগত শিল্পী দিৱসৰ কাৰণে যুক্তি তৰ্ক হৈছে। তেতিয়া ৰাধাই সকলোবোৰ কয়। তেতিয়া আইতাকে কয় তইচোন খুৰাৰ মিটিঙত এটা কবিতা আবৃত্তি নাইবা এটা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ক'বও পাৰিবি। আইতাকে তেতিয়া কয় কি গাম, গছে গছে পাতি দিলে নে কি। তেতিয়া তেওঁৰ ককাক আহে, ৰাধাৰ ককাকে আহি কয় যে জ্যোতিপ্ৰসাদ আগৰৱালাই কেৱল অকল প্ৰেমৰ গীতকে গোৱা নাছিলে নহয়, তেওঁ কিমান বিপ্লৱী গীত গাইছিলে। আৰু তেতিয়া ৰাধাই সেই বিপ্লৱী গীত গাব বুলি মনতে থিৰাং কৰে। আৰু পিছদিনাখনি যেতিয়া শিল্পী দিৱস আহিল, শিল্পী দিৱসৰ দিনা ৰাধা গ'ল আৰু তাতে ৰাজনীতিক নেতা সকলোবোৰ আহিল। আৰু সকলো অহাৰ পাছত তেতিয়া মঞ্চত মাতিলে যে প্ৰথম আৰম্ভণি কৰিব এটা কবিতাৰে ৰাধাই। আৰু তেতিয়া ৰাধাই এটি বিপ্লৱী কবিতা আবৃত্তি কৰিলে। আৰু সেই কবিতাটো শুনি সকলো হতভম্ব হৈ গ'ল, কাৰণ কোনেও ভবাই নাছিলে যে ৰাধাই সেই কবিতাটো আবৃত্তি কৰিব বুলি। আৰু তেতিয়া বৈকুণ্ঠৰ বহুত খং উঠে। আৰু খং উঠাৰ পাছত ৰাধা সোধে যে আৰু কবিতা নাছিল নে। ঘৰত আহি ৰাধা মনে মনে থাকে। তেতিয়া খুৰাকে সোধে যে আৰু কবিতা নাছিল নে। তেতিয়া ৰাধাই কয় যে কবিতা আবৃত্তি কৰাত কি ভুল হ'ল। আৰু যোনজন মন্ত্ৰী যি মিটিং পাতিছিলে তাত যিগৰাকী ৰাজনৈতিক বিষয়া আহিছিলে সেই বিষয়াজনৰ গা বেয়া বুলি কৈ সেই মিটিঙৰ পৰা বিদায় লয়। এনেদৰে কাহিনী চলি থাকে। আৰু আপোনালোকক মই থুলমূলকৈহে ক'ব চেষ্টা কৰিছোঁ। গোটেই কাহিনীটো পঢ়িলে আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব। আৰু কথা কোৱা আৰু কাহিনী এটা কোৱা আৰু নিজে পঢ়াৰ মাজত যিহেতু পাৰ্থক্য আছে, গতিকে আপোনালোকে নিশ্চয় এবাৰ এই ৰাধা কিতাপখন পঢ়ি চাব। তাৰপিছতে ৰাধা গৈ খঙত বহি থাকে। বহি থকাৰ পিছত যেতিয়া বৈকুণ্ঠই খং কৰে যে আৰু কবিতা নাছিল নে, তেতিয়া ৰাধাৰ বহুত বেছি খং উঠে। আৰু খং উঠিলেও তাইক ভাত খাই থকা অৱস্থাত আছিলে, ভাত খাই থকা কাষত যি ঘটি আছিলে সেই ঘটিটো মাৰি পঠিয়ায়। তেতিয়া চবৰে খুৰাকৰ খং উঠে। খং উঠাত মাকো আহি পায়। তাৰপিছত তেতিয়া বৈকুণ্ঠই কয় যে এই দিনক দিনে বহুত বাঢ়ি গৈছে, কাৰো কথা নমনা হৈছে। গতিকে কিবা ইয়াক যদি এতিয়াই যদি ঠিক নকৰিবলৈ হয় পিছত কিন্তু বৰ ডাঙৰ বিপদ হ'ব। মোৰ ঘৰতে থাকি মোকে আকৌ তাই ঘটি দলিয়াব পৰা হ'ল। তেতিয়া সেই ভানুমতী
আজু আইতাকগৰাকী আহে। আজু আইতাকগৰাকী অহাৰ লগে লগে সকলো পৰিৱেশ মানে নিস্তব্ধ হৈ যায়। ৰাধাক যেন আজু আইতাক আৰু ককাকতে বহুত আলাস ৰাখিছে, ৰাধা কোনেও একো ক'বলৈ নিদিয়ে। আৰু ৰাধাও ইমান বেছি মানে আইতা ককাকক ভাল পায়, আৰু আইতা ককাকৰ নিচিনাই ৰাধাই মানে সকলো বস্তুতে প্ৰতিবাদ কৰে। চৌধুৰী পৰিয়ালত আগৰ সময়ত অসম আন্দোলন বা যেতিয়া স্বাধীনতা সংগ্ৰাম হৈছিল, তেতিয়া তেওঁৰ আজু আইতাকে সকলোতে অংশগ্ৰহণ কৰিছিল। গোটেই মানে গাঁৱৰ মানুহে কয় যে যুদ্ধৰ সময়ত আজু আইতাকে হেনো সেই মানে যুদ্ধত কাঁচিৰে মানুহক মানে সেই যুদ্ধৰ সময়ত কাটিছিল। আৰু গতিকে আইতাক এগৰাকী গাম্ভীৰ্যপূৰ্ণ ব্যক্তি আছিল, কাকো কথা ক'বলৈ ভয় নকৰিছিল। আৰু সেই আজু আইতাকৰ মানে পৰিয়ালৰ অংশ হিচাপে ৰাধাই এতিয়া এনে হ'বলৈ ধৰিছে বুলি কয়। আজু আইতাকে ক'লে যে এইটো কাৰ ঘৰ বুলি ক'লি? আমাৰ পৰিয়ালততো এনেকৈ কোনেও ৰাজনীতি বিষয়াৰ লগত ঘূৰি ফুৰা নাছিলে, এনেকুৱা কেতিয়াও হোৱা নাছিল। আইতাকে উভতি ধৰে আৰু ৰাধাৰ ফালে মাত মাতে। তেতিয়া বৈকুণ্ঠ লাহে লাহে আঁতৰি গুচি যাবলৈ ধৰে। ৰাধাৰ ককাকৰ এগৰাকী মানে বন্ধু আছিল। সেই বন্ধুগৰাকী মানে বাহিৰলৈ গুচি গৈছিল। বাহিৰত মানে কি আৰু বানপানী হোৱা ঠাই এডোখৰত থাকিবলৈ গুচি গৈছিল, সেই নিজৰ ৰাধাহঁতৰ গাঁওখনৰ পৰা। কিন্তু কিছুদিন থকাৰ পিছতে তেওঁলোকৰ বানপানী হয়। বানপানীত তেওঁলোকৰ মানে সকলোবোৰ উটি গুচি যায়। লগতে মানে ৰাধাৰ ককাকৰ সেই যি বন্ধু আছিলে, সেই বন্ধু আৰু তেওঁৰ পৰিবাৰো গুচি যায়। আৰু তেওঁলোকৰ এজন ল'ৰা আছিল যাৰ নাম আছিল কানাই। আৰু তেতিয়া কানাই ৰাধাহঁতৰ ঘৰলৈ গুচি আহে আৰু ৰাধাহঁতৰ লগতে থাকিবলৈ লয়। কানাই যেতিয়া ৰাধা সদায় লখিমী পুখুৰীলৈ যাব বিচাৰে। লখিমী পুখুৰীলৈ যেতিয়া যাব বিচাৰে, তেতিয়া সকলোৱে খং কৰে কাৰণে ককাকে ৰাধাক ঘৰৰ কাষতে এটা ৰাধাচূড়া নামেৰে এটা পুখুৰী ডাঙৰকৈ খান্দি দিয়ে। আৰু ৰাধাই এতিয়া মানে বহু সময় সেই পুখুৰীৰ পাৰতে থাকে। তেতিয়া ৰাধাৰ কাষত কানাই বহি সোধে যে কি হৈছে ৰাধা, আজি ইমান মন মাৰি আছা যে? তুমি কিন্তু সেইটো ভাল কাম নকৰিলা, খুৰাক ঘটিটো দলিয়াই। তেতিয়া ৰাধাই কয়, কি ভুল কাম কৰিছো? ৰাজনীতিৰ গৈ কিনে মানে তেওঁ মানে কয় আৰু যে আমাৰ কোনো পৰিয়ালত এনেকুৱা নাই, গতিকে তেওঁ কিয় সোমাব লাগে এইবোৰত? তেওঁ মানে শিল্পী দিৱসৰ দিনা কিয় ৰাজনীতিক মিটিং ৰাখিব লাগে? তেনেকৈ মানে ৰাধা আৰু বৈকুণ্ঠ খুৰাকৰ মাজত সদায় কুটকাট চলি থাকে। তেওঁলোকৰ সেই আলোচনাৰ মাজত আহি তেওঁৰ ককাকৰ যি দ্বিতীয় পত্নীৰ পুত্ৰ সৰুকণ আহি সেই ঠাইত উপস্থিত হয়। আৰু সৰুকণে আহি কয় যে কি হলো ৰাধা, আজি বোলে শিল্পী দিৱসত বিপ্লৱী কবিতা আবৃত্তি কৰি ৰাজনীতি বিষয়াৰ মানে অৱস্থা বেয়া কৰি দিছ। তেতিয়া ৰাধাই কয়, তুমি কেনেকৈ গম পালা? তেতিয়া কয়, মই সকলো খবৰ ৰাখো। কিয় তুমি? তেতিয়া ৰাধাই কয় যে কিয় তুমি যোৱা নাছিলা নেকি মিটিঙলৈ? তেতিয়া কয়, মই মানে মানুহ এগৰাকীৰ নাম কয়, তেওঁৰ ঘৰত গৈ চুলাই খাই লাগিলে পৰি থাকিম, কিন্তু মই ৰাজনীতিক কাম কাজত নাযাওঁ। তাৰপিছত তেতিয়া কানাই কয় যে আজি ৰাধাই বৈকুণ্ঠ খুৰাক মানে ঘটি দলিয়াই দিছিলে, সেইটো কয়। তেতিয়া কয় যে এইটো কিন্তু তই বৰ বেয়া কাম কৰিলি ৰাধা। ঘটিটো মানে দলিয়াইছিলি, গাত পৰাকৈ দলিয়াব লাগিছিলে। মানে সেইটো তেওঁলোকে ধেমালি চলেৰে তিনিওজনে হাঁহে। আৰু তাৰ পাছতে তেওঁলোক তিনিজন লখিমীৰ নদীৰ কাষলৈ যাবলৈ আগবাঢ়ে। তেতিয়া তিনিওজন লখিমী নদীৰ পাৰত যায়। আৰু পাৰত যোৱাৰ পিছত সৰুকণৰ এগৰাকী পেয়সী তেওঁলোকে কথা পাতে, কিন্তু গাঁৱৰ মানুহে দেখিব বুলি সদায় যেনিবা ৰাধাক লগত লৈ যায়, যাতে মানুহে গম নাপায় যে তেওঁলোকে লগ কৰিছে বা ইজনে সিজনক ভাল পায় বুলি। বহু সময় কথা পতাৰ পাছত ৰাধাৰ আমনি লাগে আৰু তেওঁলোকৰ ওচৰলৈ আহে। তেতিয়া সৰুকণক ৰখাই তেওঁলোক দুয়োগৰাকী এখন ফালে সোমায়, কি বুলি কয়, দোকান এখনৰ ফালে যায়। আৰু দোকানখনৰ ফালে যোৱাৰ পিছত ৰাধাই গৈ থাকোঁতে তাতে এগৰাকী
মানে মহিলা ৰাধাৰ মাকতকৈ 2 এবছৰ সৰু হ'ব সেই মহিলাগৰাকী গাঁৱৰ সকলোৱে হেমমালিনী বুলি কয় তেওঁ দেখিবলৈ বগা মানে অকণমান ধুনীয়া হয় বগা হয় সেইবাবে গোটেই গাঁৱৰ মানুহে তেওঁক জোকায় আৰু তেওঁ জোকালে খুব বেছি ভাল পায় আৰু সেয়া নিজকে মানে সদায় সৰু বুলিয়ে ভাবে তেতিয়া ৰাধাক দেখি তেওঁ গহীন গম্ভীৰ হ'ল কাৰণ ৰাধাই যিকোনো কথা মানে কোনো নভবা নিচিন্তাকৈ কৈ দিয়ে আৰু যেতিয়া ৰাধাই দোকানখন গৈ পালেগৈ তেতিয়া দোকানখনত গৈ থাকোঁতে তেতিয়া সুধিলে যে ৰাধা তই তেতিয়া মানে হেমমালিনী বুলি মই কৈছোঁ আৰু তেওঁ মানে ৰাধাক সুধিলে যে ৰাধা তই হেনো আজি ৰাজনীতি বিষয়াৰ মুখত ইমান প্ৰথমতে ইমান বিপ্লৱী কবিতা আবৃত্তি কৰিলি তই কিন্তু এইটো ভাল কাম নকৰিলি যদি পিছত তেওঁ ৰাজনীতিক হিচাপে যদি মন্ত্ৰী বা এনেকুৱা ডাঙৰ বিষয়া হ'বলৈ তোক বাৰু সুদাই এৰিবনে তেতিয়া ৰাধাই কয় যে হেৰি মই লাগিলে তেওঁ মন্ত্ৰী বা বিষয়াই হওক মই কাৰোলৈ ভয় নকৰোঁ আৰু ইয়াত ৰাজনীতিৰ হেৰি নচলিব আৰু তাই বহুতখিনি কথা কয় তেতিয়া কাষত থকা সেই ডেকা কেইজনমান বহি থাকে সেই ডেকা কেইজনৰ খং উঠে আৰু খং উঠাৰ পাছত তেওঁ তাৰে এজন আহি লৈ কয় ইমান কিহৰ দম্ভালি যদি বৈকুণ্ঠ খুৰাৰ ভতিজাক নহ'লি হয় তেতিয়াহ'লে আজি তোক কি কৰিলো হয় চালি হয় তেতিয়া ৰাধা উভতি ধৰে কি কৰিলি হয় তেতিয়া ৰাধাক অলপ মানে বেয়াকৈ কয় যে তেতিয়া ৰাধাৰ বহুত বেছি খং উঠে আৰু দোকানতে থকা কাছৰ মানে হেৰিয়েদি আহি তাৰ মূৰত ধামুকে মাৰি দিয়ে আৰু গোটেই তেজেৰে লুতুৰি পুতুৰি হৈ যায় তাকে দেখি সকলোবোৰ মানে হেৰি হৈ যায় গোট খাই যায় আৰু ঘৰলৈ অহাৰ পিছতেই পুনৰ ৰাধাক মানে খং কৰে মাকে আৰু তেতিয়া সৰু কণ হওক ককাক আজু ককাকহঁতে সকলোৱে ৰাধাক ছাপোৰ্ট কৰে কাৰণ ৰাধাই কেতিয়াও মানে এনেই মানুহক মানে আঘাত নকৰে ৰাধাৰ খং উঠিল আৰু তেওঁ ৰাধাৰ হেৰিয়ত অলপ বেয়া ব্যৱহাৰ কৰিলে সেয়ে ৰাধাৰ খং উঠিল আৰু ৰাধাই তেওঁক মাৰিলে আৰু বৈকুণ্ঠ খুৰাকে আহি ৰাধাকে ভুল ধৰিছিল যদিও কিন্তু নিজৰ পৰিয়ালৰ সকলোৱে ৰাধাক মানে বুজি পালে আৰু আদৰিলে কিন্তু ৰাধাৰ মাতৃয়ে কাৰণ কিয়নো ৰাধাৰ যিহেতু দেউতাক নাই গতিকে তেওঁ ৰাধাক হেৰুৱাবলৈ বহুত ভয় কৰিছিল আৰু সেয়ে ৰাধাক তেওঁ বহুত গালি পাৰিছিল আৰু পিটিছিলো এনেদৰে কাহিনীটো পঢ়ি থাকে আৰু তেনেকুৱাতে সন্ধ্যা পুনৰ আকৌ নিজৰ পৃথিৱীখনলৈ ঘূৰি আহে সন্ধ্যাই যেতিয়া ভাবে যে তেওঁৰ অনুৰঞ্জনৰ মাতৃৰ কথা ভাবিলে তেওঁৰ বহুত বেছি চিন্তা হয় তেওঁক চিন্তাই আৱৰি ধৰে আৰু সেই চিন্তাবোৰৰ পৰা তেওঁক আৱৰি ৰাখে অনুৰণন আৰু অনুৰণে যদি তেওঁক আৱৰি ৰাখিব নোৱাৰে তেতিয়া তেওঁৰ বন্ধু অভিমন্যু আৰু এগৰাকী বান্ধৱী আছিল তেওঁলোকৰ মাজত কথোপকথন হয় আৰু তেওঁ অলপ নিজক বচাই ৰাখিবৰ কাৰণে ধূমপান কৰিবলৈ লৈছিল সন্ধ্যাই গতিকে এই সকলোৰে পৰা আঁতৰি আহিবৰ কাৰণে অভিমন্যুৱে বাৰে বাৰে সন্ধ্যাক অনুৰোধ কৰে তেনেতে সন্ধ্যাৰ অনুৰণৰ মাতৃ আহি ঘৰ পায়হি আৰু ঘৰ আহি পাওঁতে তেওঁলোকৰ মাজত কথোপকথন হয় আৰু এইখিনিৰ পিছত যেতিয়া আকৌ সন্ধ্যা কিতাপৰ ওচৰত বহে ৰাধা আৰম্ভ কৰে আৰু তেনেতে ৰাধাই সেই ল'ৰাজনক মাৰপিট কৰিলে তেওঁৰ মাথা ফালিলে দুটাকৈ নে কিমান চিলনি বহিল মাথাত আৰু তাৰপিছতে তাই কি কৰে সেই গোটেই গাঁৱতে ৰজন জনাই যায় যে এই চৌধুৰী পৰিয়ালৰ এই ৰাধাই সকলোকে নাভাবি সকলোৰে লগতে যুঁজি ফুৰে ইমান খঙাল ছোৱালী মানুহ ইমান খঙাল হ'ব নালাগে পিছত কোনে বিয়া এনেকুৱা মানুহ কেনেকৈ বিয়া হ'ব এনেকুৱা ধৰণৰ বহুতে সমালোচনা কৰে আৰু বহুতে তেওঁক কয় যে ভালেই কৰিছে এজনী ছোৱালীক অভদ্ৰ আচৰণ কৰিছে আৰু গতিকে তাই মাথা ভাঙি দিছে বহুত বেছি ভাল কাম কৰিছে গতিকে তেনেকৈ চলি থাকে আৰু তাৰ পাছতে কিন্তু ৰাধাৰ সেই যি কিশোৰ সুলভ মন সেই মনটো শেষ নহয় এবাৰ কি কৰে তেওঁ লগৰ টগৰৰ লগত ঘৰত ককাকক লগ কৰিব অহা মানুহ এজনৰ চাইকেলখন লৈ গুচি যায় আৰু চাইকেলখন লৈ গৈ লখিমী নদীৰ পাৰত দুয়োগৰাকীয়ে খুব চলাই থাকে আৰু থকাৰ পাছত যেতিয়া কিছু দেৰি হয় তেওঁলোক আহে আৰু আধা ৰাস্তাতে সেই চাইকেলখনৰ চেইন পৰি যায় তেতিয়া কাষত কোনো মানুহো নাছিলে আৰু চেইন লগাবও নাজানে চাইকেলৰ তেতিয়া এজন মানুহ আহি সুধিলে ইয়াত কি কৰিছা
তাৰপিছত তেতিয়া মানে ৰাধাৰ এনেও সেই দিনটো ধৰি মানে অলপ চলপ খং অলপতে উঠে, তাতে চেইনডাল পৰিছে, চেইনডাল লগাব পৰা নাই। তাৰপিছত তাৰপিছতে কৈছে, তেতিয়া ৰাধাই সুধে যে কাক সুধিছে? তেতিয়া সেই মানুহজনে কয় যে ইয়াততো আৰু ভূত পেট কোনো নাই, আপোনাকে সুধিছো, ইয়াত কি কৰিছা? তেতিয়া ৰাধাই কয় যে ইয়াতে মুগা মেখেলা, গামখাৰু, কপৌফুল লগাই ৰৈ আছো, বিহু নাচিম বুলি নাচিম আৰু এনেধৰণৰ কিবা এটা মানে উত্তৰ দিয়ে। তেতিয়া তেওঁ হতভম্ব হয়, বোলে এইখন কাৰ চাইকেল ন? তেতিয়া কয় কি মোৰে চাইকেল। তাৰপিছত কৈছে কি হৈছে? চেইন পৰিলে বুলি কয়। আৰু তেতিয়া কয় আগফালে লগাই থোৱা ছবিটো কাৰ? তাই মানে ধৰিবই পৰা নাই। কৈছে আমাৰ ঘৰতে সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে লগাইছে চাগে, মই নজনাকৈ গম নাপাওঁ, এনেকৈ কয়। তেতিয়া কয় যে মই জনা স্নেহ বন্ধন, অৰ্থাৎ ৰাধাহঁতৰ ঘৰখনৰ নাম স্নেহ বন্ধন। স্নেহ বন্ধনত সৰু বুলিবলৈ ৰাধা চৌধুৰীহে আছে আৰু তাতকৈতো বেলেগ নাই। তেতিয়া ৰাধাই অলপ লাজ পায় আৰু তেতিয়া কয় যে মোৰ নাম শৰৎ দাস, অৰ্থাৎ শৰৎ দাস মানে সেই পঢ়াত বহুত বেছি ভাল আৰু তেওঁলোকৰ সৰুকণ খুৰাতকৈ জুনিয়ৰ। তেতিয়া ৰাধাই মনে মনে লাজো পায় যে খুৰাকৰ মানে ভাল বন্ধু এজনৰ চাইকেলখন লৈ গৈ তাই তেনেকুৱা কৰিছে। তেতিয়া চাই যে পামো বহুত বেছি কম আছে চাইকেলখনৰ, আৰু তেতিয়া ৰাধাই কয় যে আমাৰ ঘৰতে এটা পাম আছে, আপুনি দিব পাৰিব। আৰু তেতিয়া ৰাধাই লৈ যায় আৰু তেতিয়া গোটেই ঘৰৰ মানুহখিনি ৰাস্তাত ৰৈ থাকে। আৰু যেতিয়া শৰতে চাইকেলখন লৈ আহে ৰাধাৰ লগত, তেতিয়া মানে কয় যে চাইকেলখন বিচাৰি পালা? ক'ত পালা? তেতিয়া কয় যে শৰতে যে চাইকেলখন মানে ৰাস্তাৰ মোৰ বন্ধু এজনে পাই লৈ গৈছিলে, এতিয়া মই লৈ আহিছো, পামটো কম কাৰণে দি যাওঁ ক'লে। তাৰপিছত ঘৰত হ'লেও মাকে অকণমান ৰাধাৰ গম পাইছে যে কিবা এটা খেলি মেলি ৰাধাই কৰিছে। তেতিয়া মাকে সোধে যে ৰাধা ক'ত পালা? তেতিয়া ক'লে যে তাই আহি আছিলে আৰু চাইকেলখন এনেকে হেৰি হোৱা দেখি ক'লে যে আমাৰ ঘৰতে দিব পাৰিব। তেনেকৈ ৰাধাক মানে বচালে। আৰু শৰতে যাবৰ সময়ত ৰাধাক মাতি কৈ গ'ল যে চিঠি দিব। আৰু কাহিনীটো এইখিনি হোৱাৰ পিছত সন্ধ্যা আকৌ হাঁহি হাঁহি পুনৰ মানে সেই কিতাপখনৰ পৰা ওলাই আহে। ওলাই অহাৰ পাছতে তেওঁৰ যিগৰাকী ননন্দ, অৰ্থাৎ অনুৰণৰ ভণ্টি, সেই অনুৰণৰ ভণ্টি তেওঁ আহে। আৰু তেওঁ অহাৰ পিছত তেওঁৰ লগত পাকঘৰৰ কাম কৰে। আৰু এনেধৰণে এই কাহিনীটো চলি থাকে। আৰু এইখন আছে ৰাধা, এখন সুন্দৰ কিতাপ, আপোনালোকে নিশ্চয় পঢ়ি চাব। এই কিতাপখনৰ মূল্য 390 টকা। যিহেতু মই থুলমূলকৈ ক'বলৈহে চেষ্টা কৰিছোঁ এই কিতাপখনৰ বিষয়ে, আৰু ইয়াতকৈ বেছি ভালকৈ জানিবলৈ হ'লে নিশ্চয় আপোনালোকে এই কিতাপখন এবাৰ পঢ়িবই লাগিব। আৰু আশা কৰোঁ পঢ়িব, কাৰণ মানে মই কোৱাৰ আৰু কিতাপখনৰ পঢ়াৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কটো সম্পূৰ্ণ বেলেগ। আৰু ইমান সুন্দৰকৈ লেখকজনে উপস্থাপন কৰিছে, সঁচাকৈ পঢ়িবলগীয়া এখন কিতাপেই হয়। আৰু বাকী খণ্ডকেইটা জানিবলৈ হ'লে আপোনালোকে ৰাধা পঢ়ি মানে বৰ্তমানলৈকে মই যিমানখিনি ক'বলৈ চেষ্টা কৰিলোঁ, কেনেকুৱা পালে নিশ্চয় জনাব। আশা কৰোঁ খুব সোনকালে বাকী খণ্ডটো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।